তো মোৰ সদায় আনো তারপরে মোর যেখিনি পয়সা পাও সেইখিনি শেষ করবো তাই সদায় চিংড়া খাব মমো খাব মোৰ পিছে পিছে নাইবি যিয়ে এটা দৈত আছে তাকো চিপ্ৰে আৰু যিয়ে এটা বয়ফ্ৰেণ্ড আছে সেইটো হৈছে মহা চিপ্ৰে 10 টকা এটাও নেদে সালা এন্ড্রয়েড থাকা মোবাইল কিনলো চুলি একফালে গোটা কালার করে ললো লং পেন্টটো বিলেটে কাটি পেলাই চিলাই ললো সেইবিলাক এটা আপি পতাব পৰা নাই আজি কিবা এটা কৰিব লাগিব 80 টকা দিছো আপি বন্ধুরা পছন্দ কি হলা তোমার বয়ফ্রেন্ড আছে নেকি কে লাগে তোমাক কোনে আন করে তই কি কয় তুমি যদি মই এটা কথা নাই নাই আছে রে কি করছি কি করছি না তোমার দেউতা আছে তাকে কৈছি ও এটা মোৰ সময়ত কথা সময় নাই দে দেউতা শংকৰ বৰ মাইনা আছে না লগত নাম্বাৰটোৱে ল কি হ'ল নাম্বাৰ নাম্বার দিব মোক নাম্বাৰটোৱে ল হেই আজি লাগাত টাইমত ইয়াত না মোবাইল চল বেয়া নেকি এই এগুলা বঢ়িয়া এন্ড্রয়েড মোবাইল আইফোন আনছো মই দে নাম্বাৰটো ইমান ঠৌগা এটা আপনি নাম্বাৰ পাইছো এই আজি তামান ফোন কৰিম মই একদম বঢ়িয়া লাগছি মোৰ ৰিচাৰ্জো নাই ফটাব লাগিব কিবা কৰিলে বঢ়িয়া যাওঁ দে ফোন কৰিম ঘৰত যাই বোলে খালি নাম্বাৰ দেউ দেকে থাকা আপা পালে নাম্বাৰ দে আজি মই আজি দেউতাক কৈ দি আছো ৰতো দেউতাক নকবি চিংগে ফোন দে কি বে এই চুলি গিলা ফালে ৰ কলেছি দেখোন কিবা লম্পেন সমেত ফাটা আজি মই তোক কৈছো এইগিলা ভিনি মোক নাংগে যা তোমাক ফিনে দে কৰিম নেকি তাৰপৰা কি ৰে অলপমান পইচা কেইদিনমানৰ কাৰণে ই হৰাই পালো মই দে কালি চিংগে খা যাবি ক'ত গৈছিলি তহঁতে মোৰ বিয়া হা দেউতা ক'ত গৈছিলি হা খালি ঘূৰি থাকিবি দেউতা কাম বন নাই চিগৰি খাবি লেট্ৰিন যাই 3 বেৰহে যাবি হা কিয় হ'ব তহঁতে কিয় ঘূৰিব যাই থাকা গধূলি সদায় হা মাইৰে নাই ভাত কোনে বনাব হা তহঁতে দুটা ডাঙৰ হোৱা নাই ভাত বনাব নালাগে বুজি নাপা তুই দিয়া তোৰ 5 টকা এটা দিয়া তই বৰে ফাঙাছে ঘৰত বহি আছে তোৰতো বিৰাট ডাঙৰ কথা বাবা আপি তোৰ বিৰাট ডাঙৰ কথা হা তোৰ 5 টকা ঘূৰাই দিম কালি লাগি ঘূৰাই দিম নালগে মোক ঘূৰাই দিবি ডাঙৰ কথা তন্দৰ হা দুনিয়াৰ পইচা খেদিলি চেন্টেলে চাবি নে চলাই চাবি হেন্দৰ একেবাৰে কেলে সহায় যাব একবাৰ সহায় যাব যা ঘৰ যা মেইন গৰম কথা হেন্দৰ হে সৰু আবিৰ ঘেৰাখনতে চিপ্ৰিয়া বুলি কয় এই হেন্দৰটোকে ডাঙৰ কৰোঁতে মিনেটি মৰি গেল হেন্দৰ ডাঙৰ কথা সিহঁতক মই আজি পিছিয়ে ভালো নেকি লগানে ধমৰা বচা তক তেতিয়া গম পাব চিংৰে মাৰি আহিব ইটো বোলে মই লেট্ৰিনত যাওঁ হেলে মই লেট্ৰিনত যাব নাপাওঁ 3 বেৰ মানকে হাঁহিব বচা হাতে কাম নাই পাদুৰ গোন্ধত কাষত যাব নোৱাৰি সিহঁতৰ চিংৰে সোপা মাৰি আহিব মুমুনে কি সেই সোপা খাব কিবা চাওমিন কিবা নাৰী হেন পাই সেই সোপাও মাৰিব বিছনাখানা তুমি বোলে ফুচফুচে থাকবো কাম নাই বন নাই খালি কাক বা ফোন কৰি থাকে সৰু আপিকো শিকা লাগাই বেহা হা শিকাই পেলাই তাকো বয়া কৰিলে তাৰ সেন্দৰ মুখ সেন্দে খালি পেক থাকবো ফুচফুচে থাকবো অত ফুচফুচে থাকবো তাত ফুচফুচে থাকবো মোচান চাও অহায় একবাৰ যাব কাম নাই বন নাই সৰু আপিক পঢ়া শুনা লেখা নাই তাও সেই খালি চিংৰিয়ে তুই এখন ঘৰত থাকি লাভ নাই মই যাওঁ আপি ভাত বনাই থৈ দিবি যদি আহি পেলাই ভাত খাব নাপাওঁ তন্ধুৰ পিঠি মোৰ হাত মনত ৰাখবি বাচা গম পাইছা বাহ বহুত দিনৰ মূৰত প্ৰাণীটো মোক কৈছে হেল্ল' ৰজান কি কৰছ হা তোৰ মাতটো শুনিলেহে মোৰ পেটটো ভৰে মই অলপ শান্তি পালো কি আজিকালি তুমি ফোনে নকৰ কি বেয়া পালা এ নাই দিয়া সময় পোৱা নাই নহয় আজিকালি এটা বিল্ডিঙৰ কাম পাইছো ডাঙৰ ঠিকাদাৰ আছো নহয় বিল্ডিং ঠিকাদাৰ আছ নেকি কামটোত লাগি থাকা নেৰবে কামটো আজি লগ কৰিবি নেকি হা ফোনত বেছি ঐ কালো কথা পাতি আছে হে আজি মই তোক 2 টকা যে কৈ যায়েৰ পাৰাতি এ ৰহে তে কথা থাকা তাকো ফুসফুসে ডাঙৰ কলি হৈ পাতে যা সৰু এসা চাইডৰ পৰা 2 টকা দিও কৈ দিম কিহৰ চমচমি মৰমমি একদম হাল্লা কৰি আছে
কোনি কাষত পেক পেকাই আছে এ ভণ্টি আছিলা এই কেলকে বাদ দে তাৰ কেলকে সেই লগ ধৰিবা নেকি আজি ভণ্টিও আছে লগত হ'ব দিয়া এই প্ৰেম নগৰ চকত লগ ধৰিম ইতিয়ানে যাম দে দে তে হ'ব দে আহা তুমি মই যাই আছো বাপ্পা ইতিয়ে শান্তি পালো বাপৰে পইচাও দেখোন নাই দুটাৰ পৰা অলপ মাৰিব লাগিব আৰু বাপৰে বাপ ঠিক হ'ব নেকি বহিলে দেখোন মায়ে দেখা হ'লে পিঠি ফালব এটাই বহিলে দেখা বহিলে এটাই কথা পাতিম দে দে হ'ব দে ৰ নতুন মেল ভালটো কথা পাতিব লাগিব আজি যে চুৰি ৰঙাটো সুধিছিলো নাম্বাৰ কি বাবা ফচাব লাগিব আৰু এই মুৰ্গটো হেল্ল' শুনছ নাম্বাৰটো দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ হা তুমিও টেপৰি ময়ো লম্বু পুৰা বঢ়িয়া আৰু জোৰা মিলিব হা টেপৰি বুলি ক'লা তুমি লাম্বু কিডাল কৈছ হা তোমাক মই টেপৰি বুলি এনে কৈছো দে বেয়া চা নাপা তুমি মোৰ আমাৰ সেই ঘৰৰ সেই কঁঠালটো তুমি মোৰ মুনুটো তুমি মোৰ ধুনুটো তুমি মোৰ জানটো তুমি মোৰ সোণটো বেয়া চা নাপা আমাৰ সেই গৰুক আধাৰ দিয়া সেই চৰিয়াটো তুমি মোৰ চব তুমি হা তুমি মোক ইমান ভাল পাওঁ একেদিনে হ'ব দে যাই আছো দে হা মই বোলো প্ৰাণজিতকো মাতিছিলো কি হ'ব এতিয়া দে যি হয় হ'ব দে ভগৱানক চিন্তা কৰি যাই ভাল হ'ব প্ৰাঞ্জিত প্ৰেম নগৰ পৰা ময়ো যাওঁ এটা আপি লগ ধৰিব লাগে মোৰো তোৰো হেঞ্জেক চব হৈ যাব গিলা তোৰ নামটো কি গাৰ্লফ্ৰেণ্ডটো পুজো দুৰ্গা পূজা তোৰ মোৰতো নাম চাম নাচ লগ ধৰিব কিছু হে কেনে লগাইছে ক'ত দিনা মোৰতো হ'ল আজি এসপ্তাহমান এসপ্তাহ বিখ্যাত ধৰণে তই অলপ হিৰলাক নকৰ পায় কি হিৰা পইচা বেছি মোৰ পৰা আকৌ হিৰা নোৱাৰে মোৰ পৰা আকৌ হিৰা নোৱাৰে মোৰ দৈত্য ৰেলত চাকৰি কৰে খুজিলি মই অডিঅ' দিব পাৰো অডি গাড়ী চিনবা না তই ক'ত চিনবা বাৰু ডাইলগ কি কৈছ ডাইলগ এই নহয় চবাতে ৰ এতে আহিব ৰ ঘড়ীটো এই মুখতে ঘড়ীও কিনবা পাই ঘড়ী মোবাইল চোবাইল আনছে নাই আনছো ৰ টাইম চাব লাইন চাইন না আমাৰ মই 11টাত মাতছিলো তই কেইটাত মাতছা ময়ো মাতিছিলো কেতিয়াবা আহে তই 2 মিনিট আছে আৰু আহিব ৰ 11টা বাজবে আৰু 2 মিনিট মোৰো মিনিট টাইমতে আহিলো দেৰি হ'লে আছে মোৰ মালটো আসি এইটো তোৰ মাল আজি এসপ্তাহৰ পৰা ফোন কৰি আছো এইটো তোৰ মাল মোৰো মাল এইটো কি আমাক গৰু থব তোক মই কি তোক মই এইটো মোৰো মালে আমাক গৰু থবন দিছি এই ৰ এসপ্তাহৰ পৰা পইচা খাইছি তই এটা কাম কৰ তই লুকো যা শিক্ষা দিম যা তই লুকো তই মাতলি ভিতৰত তই লুকো এক বেটিক ৰ আচোন তই বঢ়িয়া চেন টেন লগাইছো ওলাইছ তুমি যে পাবা ৰবা মোবাইল মজা বস্তু পাবা তুমি থাকাচোন তুমি অলপ টাইম থাকা একো না চিন নাপা সিদিনা তোক 399 টকা ভৰাই দিছো চিন নাপা এতিয়া তই চিন নাপালি এতিয়া যে শিক্ষা দিবা লাগব দিব লাগিব হা বহুত ঠগাইছি মোক লাঠি লাঠি নাঙি ৰ তই ইমান বয়া মাল তই একো লাইন লগাইছে বয়া মাল নহয় হাৰাম যদি এপিগলা তাপৰে চাপৰে লাঠি থেথেৰে কৰি দিম মই মাৰো নেকি থেথেৰে কৰি দিম সংচিংটো ক'ত যা ইগিলাৰ কাৰণে আমাৰ আপা গিলা আজিকালি ধ্বংস হৈছে হৈ গৈছে কলংক এনে ছাগাল হলি মই তই আগফালে ধৰিলি মই বড়ি যদি চিঙি দিলো মোৰ কালা পইচা মকা তোৰ কি আছে মোৰ বেছি আছে ডাবল খাইছি বাদ দি আপি নাপাম নেকি আৰু পাও আজি বয়া বচা দিবি দে এইগিলাখান ভিতৰত লাইন দিব নোৱাৰা আজি